চাকৰি কৰিম বুলি আৰু পুলিচ প্ৰশাসনত যাম বুলি কিমান চেষ্টা কৰি আছে সেইবিলাকৰ পৰা অকণমান হাইকাষা ল'ম আৰু যিয়ে নহওক আৰু এফালে চাওক ৰানিঙত আছে তেখেতলোকে টাইম মেইনটেনেঞ্চ কৰিবৰ কাৰণে যত্ন কৰিছে আছে ভাল লাগিছে না তোমাৰ লগত মোৰ বহুত ভাল লাগিছে দেই সদায় এনেকৈ ফিল্ডলৈ আহি থাকিবলৈ মন যায় আৰু আপোনালোকে যদি ফিল্ডলৈ আহিবলৈ মন যায় প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মোৰ চেনেলৰ যোগেদি আহিব আৰু এখেতলোকক লগ পাব পাৰিব তেখেতলোকে ইমান ধুনীয়াকৈ কষ্ট কৰি আছে আৰু তেখেতলোকে ইমান ধুনীয়াকৈ আৰামত বহি আছে তেখেতলোকক মই দুআষাৰ মই সুধিম আৰু নেক্সট আহি থকা প্ৰজন্মই তেখেতবিলাকৰ পৰা কিবা এটা শিকিব পাৰিব আৰু তেখেতলোকে ইমান কষ্ট কৰি টাইম মেইনটেনেঞ্চ কৰি আহি ঘৰত নিজৰ কাম কৰিও পঢ়া লিখা কৰিও তেখেতলোকে আহি ইয়াত মানে পূৰা ৰানিং কৰি আছে আৰু তেখেতলোকে ভৱিষ্যতে কি কৰিব বিশ্বাস কৰিছে আৰু ক'ত তেখেতলোকে যোগদান কৰিব তাক আমি অকণমান জানি লওঁ হয়নে নহয় তোমালোকৰ নামবিলাক কৈ যাবা নমস্কাৰ মোৰ নাম অদিতি চমুৱা মই ডিফেন্সত যাম বুলি অলপ মানে কষ্ট কৰি আছোঁ যিয়ে নহওক সপোন পূৰা হয় নহয় অলপ চেষ্টা কৰিছোঁ যদি কপালত আছে এনেও পাম যিমান কষ্ট ফল সদায় মিঠা তেনে সেইটো কাৰণে অলপ কষ্ট কৰি আছোঁ নমস্কাৰ মোৰ নাম শ্ৰী কংকনা বৰুৱা মোৰ সপোন হৈছে আসাম পুলিচত যোৱা এতিয়া পৰাপক্ষত মোক অলপ কষ্ট কৰি আছোঁ কষ্ট কৰা ফল সদায় মিঠা বুলি কৈছে সেইকাৰণে মই অলপ কষ্ট কৰি মানে এতিয়া বৰ্তমান কষ্ট কৰিছোঁ সপোন আছে এতিয়া যিয়ে কি এতিয়া বৰ্তমান মই এতিয়া কষ্ট কৰি যাওঁ অলপ তেতিয়া আগলৈও অলপ ভাল হ'ব যেন মানে মনত আছে মানে সাহস আছে সেইকাৰণে অকণমান আগুৱাই আহিছোঁ নমস্কাৰ মোৰ নাম শ্ৰী অজয়শ্ৰী বৰুৱা মই কামাণ্ডোত যাম বুলি ভাবি আছোঁ আৰু এয়া প্ৰেক্টিছ কৰি আছোঁ ফিল্ডত আহিছোঁ পঢ়া সময়কণ বাদ কৰি যিকণ সময় পাওঁ এয়া চেষ্টা কৰোঁ কি হয় চাওঁ পাছলৈ ইণ্ডিয়ান আৰ্মিত যিখিনি যাব লাগে ইমান স্পীড দৌৰে বে আমি পকত পাছত ধৰি যাওঁ না লগ পাব পৰা নাই ইমান স্পীড দৌৰিছে বে চ' আমি অলৰেডি গম পাই গ'লোঁ তেখেতলোকৰ যিবিলাক কষ্ট আৰু চেষ্টাৰ অসাধ্য একো নাই বুলি কৈছে যেনেকৈ উঠা আৰু জেগা আৰু লক্ষ্যপ্ৰাপ্তি নোহোৱালৈকে থমকি নৰবা বুলি কৈছে সেই কথা অনুসাৰে তেখেতলোকে কষ্ট কৰি আছে আৰু ময়ো তেখেতবিলাকক কামনা কৰিছোঁ ভৱিষ্যতে তেখেতলোকৰ যি সপোন আছে সপোন পূৰণ হ'ব বুলি মই আশা কৰিছোঁ আৰু এনেকৈ তোমালোকে লাগি থাকিবা আৰু নিশ্চয় পাবা আৰু প্লিজ আপোনালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছে আৰু যদি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব শ্বেয়াৰ কৰিব চবেই সকলোৱে যাতে মানে দাদা এতিয়া বৰ্তমান চলি আছে আৰু যে নতুনকৈ খুলিছেহে আৰু যে আগলৈ যেন মানে সাহস দিয়ে আপোনালোকৰ আশীৰ্বাদত দাদা অলপ আগুৱাই যাওক তাৰে কামনা কৰিলোঁ তেতিয়াহ'লে আজিলৈ ইয়াতে আমি ভিডিঅ'টো শেষ কৰিছোঁ বাই বাই